আৰু এই দুৰ্ঘটনা আপোনালোকে দেখিবলৈ পাইছে, সেয়া আন ক'তো নহয়, আমাৰ সমূহ যোৰহাটবাসীৰ আৱেগ চক বজাৰত। অতি বেয়া লাগিছে, অতি দুখ খবৰ আচলতে। এনেকৈ জুইত জাহ গুচি গ'ল আমাৰ এতিয়া চাওক কেনেকুৱা অৱস্থা হৈ গ'ল। আৰু তাত যিসকল ব্যৱসায় কৰি আছিলে তেওঁলোকৰ কথা ভাবক এবাৰ, এনেকুৱা এটা এক্সিডেণ্ট। আৰু এনেকৈয়ে নিমিষতে আমাৰ আৱেগৰ চক বজাৰখন শেষ হৈ গ'ল। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছদিনা অৰ্থাৎ কালি মই এটি বিশেষ কাৰণত সেইফালে যাবলগীয়া হৈছিলে। আৰু আচলতে অতি বেয়া লাগিছে, অতি মানে মৰ্মাহত হৈ গৈছোঁ যে এনেকৈয়ে আমি কোনোদিন ভবা নাছিলোঁ যে আমাৰ অতি আৱেগৰ সৰুৰে পৰা দেখি অহা চক বজাৰখন এনেকৈ এদিন শেষ হৈ যাব। মানে অতি আচৰিতভাৱে আমি কল্পনাও কৰিব নোৱাৰা এটি ঘটনা সংঘটিত হৈ গ'ল এইখন অভাৰব্ৰিজখন। এইফালে চক বজাৰ আপোনালোকে দেখিবলৈ পাইছে একেবাৰে শেষ হৈ গুচি গ'ল। আৰু এটা যথেষ্ট ডাঙৰ এটা এলেকা জুইখিনিয়ে কভাৰ কৰিলে আৰু গোটেইখন ভস্ম হৈ গ'ল। আৰু আজিও ইয়াত যথেষ্ট ব্যস্ততা হৈ আছে, মানুহৰ সমাগম হৈছে ইয়াত। এইবোৰ বস্তু কালি হয়তো তেওঁলোকে আঁতৰাই থোৱা বস্তুখিনি নিছে। যথেষ্ট এটা দুখ লগা পৰিস্থিতিৰ সৃষ্টি হৈছে। আচলতে বহু ব্যৱসায়ী তাত নিজৰ এখন দোকান দি পৰিয়াল পোহপাল কৰি আছে আৰু যথেষ্ট বেয়া লাগিছে। বিশেষ একো উদ্দেশ্য নাই আপোনালোকক দেখুৱাম বুলি ভিডিঅ'টো কৰিলোঁ। আজিলৈ ইয়াতে সামৰিছোঁ।